নমস্কাৰ পুনৰ স্বাগতম জনাইছোঁ মোৰ এটি নতুন ভিডিঅ'লৈ। এইকেইদিন ইমান ৰ'দ পৰিছে, গৰমটোও বেছি হৈছে, মানে ফুলত ৰাতিপুৱাই পানী দিওঁ। এতিয়া সময় হৈছে 7:30 বাজিছে। 7:30 বজাতে বহুত গৰম ৰ'দ ওলাই আহিছে। আৰু এই জুপি হ'ল মোৰ বগা নয়নতৰা ফুল। এই নয়নতৰা ফুলজুপি আমাৰ ঠাইতে পোৱা লোকেল নয়নতৰা হয়। মাছ ঠাইতে যিটো পোৱা হয় সেইটোহে। এই নয়নতৰা ফুলটোনো এনেকৈ মই জোপোহা আৰু ঘনকৈ ফুল ফুলাইছোঁ, তাকে চাওঁ আহক। এই জুপি হ'ল জোপোহা হৈ আছে নয়নতৰা জুপি। নয়নতৰা ফুলটো গুটিৰ পৰাও হয় আৰু ডালৰ পৰাও হয়। মই গুটিৰ পৰাই পুলি ৰুইছিলোঁ। আৰু এই ফুলটো ঘনকৈ আৰু ফুলবোৰ পুৰঠ হ'বৰ কাৰণে মই গছজুপি মৰহি যোৱা এইবিলাক ফুল সেইবিলাক এৰুৱাই দিব লাগে। মাজে মাজে এইবিলাক এৰুৱাই থাকোঁ। আৰু এই গছজুপি ডাল ওলাই অহা প্ৰথম ডাল এটি বা দুটি ওলাই অহাৰ পাছতে কলম কৰি দিছিলোঁ। তেনেকৈ মাজে মাজে কলম কৰিয়ে থাকোঁ। সেইকাৰণে ধুনীয়াকৈ গছজোপা এনেকৈ জোপোহা হ'ল। আৰু এই ফুলজুপি এইবিলাক এই গুটিবিলাক গছৰ কাৰণে ৰাখি বাকীবিলাক এৰুৱাই দিওঁ। এই গুটিবিলাকেও বহুত সাৰ খায়। এইবিলাক চব কিমান গুটি হয়, গুটিবিলাকেও বহুত সাৰ খায়। গুটিবিলাক এৰুৱাই দিলে ফুলপাহে ধুনীয়াকৈ পুৰঠ হৈ ফুলে। বহুত গুটি হয় এইবিলাক চব। ইমান গুটি আমাক প্ৰয়োজনীয় নহয়। আৰু এই নয়নতৰা ফুলজুপি আমাৰ বাৰান্দাৰ কাষতে আছে। এইবিলাক এনেকৈ মৰহি যোৱা ফুলবিলাক এইবিলাক যিমান পাৰে এৰুৱাই দিব লাগে। তেতিয়া ইহঁতিও মুকলি পায়। এইবিলাক আৰু এই গছজুপি মোৰ চালিখনৰ বাৰান্দা একেবাৰে কাষতে আছে। গুৰিটো যিমান পাৰে গুৰিটো ডাইৰেক্ট পানী নোপোৱা ঠাইত ৰাখিলে ভাল। যিমান পাৰে এই পকা পাতবিলাক এইবিলাক এৰুৱাই দিব লাগে। মোৰ এই নয়নতৰা ফুলজুপি ফুল এজুপি নহয়, এনেকৈ জোপোহাকৈ 3 জুপি আছে। বাৰান্দাৰ কাষতে আছে। এজুপি পানী দি দিছোঁ। এই জুপিটো এইবিলাক মৰহি যোৱা ফুল লাগি আছে। এইবিলাক যিমান পাৰে এৰুৱাই দিব লাগে। এইবিলাক এৰুৱাই দিলে ইহঁতি ফুলিবলৈ মুকলি পায়, ভাল পায়। আৰু এই নয়নতৰা ফুলজোপা বহুতেই গুণ আছে, হয়তো আমি সেইবিলাক ব্যৱহাৰ কৰিব নাজানো। এই নয়নতৰা ফুল জুপি ডায়েবেটিক্স
বেমাৰ কাৰণেও ভাল বুলি কয়। ইয়াৰ ফুল 3 পাহ বা পাত 3 খিলা ৰাতিপুৱা খালী পেটত খালে ডায়েবেটিক্স ৰোগীৰ কাৰণে ভাল বুলি কয়। কিমানটো সঁচা অৱশ্যে মই ব্যৱহাৰ কৰি পোৱা নাই, শুনিছোঁহে। এইবিলাক যিমান পায় গুটি এৰুৱাই দিব লাগে। এই আমাৰ প্ৰকৃতিত হোৱা প্ৰতিজোপা গছে কিবা নহয় কিবা এটা গুণ থাকে। এই গুণবিলাক অৱশ্যে আমি ব্যৱহাৰ কৰিব নাজানো। এইবিলাক দেখিছেনে ইমান আছে মৰহি যোৱা ফুল। এইবিলাক ইমান পাই এৰুৱাই দিব লাগে, তেতিয়া সিহঁতি ফুলিবলৈ ভাল পায়। কুঁৱলীকৈ সাকলি হ'লে ফুলেও ভাল পায়। আমি মানুহবিলাকে যেনেকৈ মুকলি সাকলি পৰিৱেশটো ভাল পাওঁ, এই ফুলেও ভাল পায়। জুপি বহুত আছে মৰহি যোৱা ফুল। এইবিলাক ৰাতিপুৱা শুই উঠিয়ে বান্দা কাষত বহিয়ে মই সিহঁতক অলপ মৰহি যোৱা ফুল হওক পাত হওক এইবিলাক এৰুৱাই থাকোঁৱেই। তথাপিতো ইমান বেছি এইবিলাক ওলাইছে। পিছত জোপোহা হৈ আছে। ফুলজুপি যোৱা বছৰে ফুল, এবছৰীয়া নহয়, যোৱা বছৰীয়া ফুল। মই এবাৰ বাৰু কলম কৰি দিছোঁ। কলম কৰি দিয়া তেনেকৈ ধুনীয়াকৈ জোপোহা হ'ল। এই জুপি বগা নয়নতৰা এই জুপিও তলতে মই এবাৰ কলম কৰি দিয়া হৈ গ'ল প্ৰথম, আকৌ দ্বিতীয়বাৰ আকৌ কলম কৰি থৈ দিছোঁ। ধুনীয়াকৈ জোপোহা হৈ আহিব। এই জুপি হ'ল গুলপীয়া নয়নতৰা। এই জুপিও কলম কৰি দিয়া আজি 15 দিনমানেই হ'ল। এইবিলাক উশাহ ওলাই আহিছে, ইমানকৈ কলম কৰি থৈ দিছোঁ। তাৰ কাষতে এইজোপা হ'ল বগা নয়নতৰা। এই জুপিও জোপোহাই হৈ আছে। এই জুপি মোৰ একেবাৰে দুৱাৰমুখখনতে আছে। ৰাতিপুৱা শুই উঠি এইজোপা কাষতে পোনে বহি লৈ ইয়াৰ পকা পাতবিলাক ফুলত ওলোৱা ঘাঁহ বনবিলাক চফা কৰি থাকোঁ। এই বগা ফুলটো মন্দিৰত পূজাৰ কাৰণেও প্ৰয়োজন হয়। এই জুপি গুলপীয়া নয়নতৰা। এই জুপিও চব মই কলম কৰি থৈ দিছোঁ। ইমানকৈ ডালবিলাক কাটি থৈ দিছোঁ। জুপিও জোপোহা হৈ আহিব। তাৰ কাষতে এই জুপি হ'ল বগা, ফুলি ছিগি আছে। এই জুপিও মই এনেকৈ সমানকৈ কলম কৰি থৈ দিছোঁ। জুপি তাৰ কাষতে আৰু আছে গুলপীয়া নয়নতৰা। এই জুপি এই বছৰ ৰোৱা ফুল। এই জুপিও সেই এবাৰহে কলম কৰি থৈ দিয়া আছে। বুজিছোঁ এই পোখাটো সমানকৈ দেখিছে নি? এনেদৰে কলম কৰি থৈ দিওঁ। সমানকৈ কাটি থৈ দিলে সমানকৈ পোখাখিনি আহে আৰু ফুলো সমানকৈ ফুলে। আজি ভিডিঅ'টো ইমানেই আছিল। যদিহে চাই ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব
কৰিব আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ থাকিল।